বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ ওলাইছোঁ হাদিছানুমান সম্পৰ্কীয় কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰৰ বিষয়ে। আহকচোন পলম নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে সকলো প্ৰকাৰ অনুমানেই মূলতঃ হাদিছানুমান ভিত্তিক। এই মন্তব্যটোৰ তাৎপৰ্য ব্যাখ্যা কৰা। এই কুৱেশ্যনটো 2015ত আহিছিলে 4 মাৰ্কছৰ কাৰণে। এই কুৱেশ্যনটোৰ এনচাৰটো কেনেদৰে কৰিব লাগিব আহকচোন চাই লওঁ এবাৰ। ইয়াৰ উত্তৰটো হ'ব হাদিছানুমানত দুটা বস্তুৰ মাজত কিছুমান গুণ বা বিষয়ৰ সাদৃশ্য লক্ষ্য কৰি সেই সাদৃশ্যৰ ভিত্তিত তাৰে এটাৰ ক্ষেত্ৰত কোনো নতুন গুণ পৰিলক্ষিত হ'লে আনটোতো সেই গুণটো থকা বুলি অনুমান কৰা হয়। গতিকে ইয়াত দুটা বস্তুৰ মাজৰ সাদৃশ্য জ্ঞানেই মূল ভিত্তি। নেক্সট পেৰাগ্ৰাফত চাওক আপোনালোকে, কিন্তু সাদৃশ্য জ্ঞান কেৱল হাদিছানুমানৰেই নহয়, ই প্ৰকৃততে সকলো প্ৰকাৰৰ অনুমানৰেই মূল ভিত্তি। নিগমন আৰু আগমন দুয়ো প্ৰকাৰ অনুমানতেই হাদিছানুমানৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত নিহিত হয়। যেনে ৰাম হয় মৰণশীল, হৰি হয় মৰণশীল, যদু হয় মৰণশীল আদি কেইজনমান মানুহৰ মৃত্যু পৰ্যবেক্ষণ কৰি সকলো মানুহ হয় মৰণশীল বুলি অনুমান কৰা হয়। এই অনুমানটোত ৰাম, হৰি, যদু আদি সকলোৱে মানুহ। তেওঁলোকৰ মাজত মনুষ্যত্ব আছে আৰু তেওঁলোকৰ সকলোৰে মৃত্যু হৈছে। এনে সাদৃশ্যৰ ওপৰত নিৰ্ভৰ কৰিয়েই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে সকলো মানুহ হয় মৰণশীল। আনহাতে নিগমন অনুমানতো সাদৃশ্যৰ ভিত্তিত সামান্য সম্বন্ধৰ পৰা বিশেষ সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায়। যেনে সকলো মানুহ হয় মৰণশীল, অনুপ হয় মানুহ, এতেকে অনুপ হয় মৰণশীল। এই উদাহৰণটোত অনুপৰ লগত কিছুমান বিষয়ত আন আন মানুহৰো সাদৃশ্য আছে। আন আন মানুহ মৰণশীল। আন আন মানুহৰ দৰে অনুপো হয় মৰণশীল, কিয়নো অনুপ হ'ল আন মানুহৰ দৰেই এজন মানুহ। গতিকে সাদৃশ্য জ্ঞান সকলো প্ৰকাৰৰ অনুমানৰেই মূল ভিত্তি। সেয়েহে তৰ্কবিজ্ঞানী মিলে সকলো অনুমানেই মূলতঃ হাদিছানুমান ভিত্তিক বুলি উল্লেখ কৰিছে। তেওঁৰ মতে হাদিছানুমানৰ দৰেই নিগমন আৰু আগমনতো সাদৃশ্য জ্ঞানৰ ওপৰত ভিত্তি কৰি এটা বস্তুৰ জ্ঞানৰ পৰা আন কোনো বিশেষ বস্তুৰ জ্ঞানলৈ যোৱা হয়। যদিও নিগমনত সামান্য বচনৰ পৰা বিশেষ বচনলৈ আৰু আগমনত বিশেষ বচনৰ পৰা সামান্য বচনলৈ যোৱা হয়, এই সামান্য বচনবোৰ বিশেষ বচনৰে সমষ্টি মাত্ৰ। কিন্তু মিলৰ এই মত গ্ৰহণযোগ্য নহয়। কাৰণ 1 নম্বৰ কাৰণটো হৈছে নিগমনত সামান্য বচনৰ পৰা বিশেষ বচনলৈ যোৱা হয়, কিন্তু হাদিছানুমানত কি হয়, এটা বিশেষ বচনৰ পৰা আন এটা বিশেষ বচনলৈ যোৱা হয়। সেইদৰে
আগমনতো বিশেষ বিশেষ বচনৰ পৰা সামান্য বচনলৈ যোৱা হয় আৰু সেই সামান্য বচনটো সেই বিশেষ বচনকেইটাৰ সমষ্টি মাত্ৰ নহয় 2 নম্বৰ কাৰণটো হৈছে নিগমন আৰু আগমন এই দুয়ো প্ৰকাৰ অনুমানতেই সাৰ্বিক নিয়ম আছে নিগমনত এই সাৰ্বিক নিয়ম আধাৰ বাক্যত নিহিত হৈ থাকে আৰু আগমনত এই সাৰ্বিক নিয়ম কাৰ্যকাৰণ সম্বন্ধই যোগান ধৰে কিন্তু হাদিছানুমানত তেনে কোনো সাৰ্বিক নিয়মৰ কথা নাই তৃতীয় কাৰণটো হৈছে নিগমন আৰু আগমনত থকা সাদৃশ্য জ্ঞান হ'ল সম্পূৰ্ণ সাদৃশ্য জ্ঞান আনহাতে হাদিছানুমানৰ সাদৃশ্য জ্ঞান হ'ল অসম্পূৰ্ণ সাদৃশ্য জ্ঞান গতিকে উপৰোক্ত আলোচনাৰ পৰা দেখা যায় যে সাদৃশ্য জ্ঞান সকলো অনুমানৰ ভিত্তি হ'লেও সকলো অনুমানেই হাদিছানুমান ভিত্তিক বুলি ক'ব নোৱাৰি এই কুৱেশ্যনটোৰ এনসাৰটো এইখিনিতে কমপ্লিট হ'ল 4 মাৰ্কছৰ কাৰণে যেতিয়া এই কুৱেশ্যনটো আহিব আপোনালোকে এইখিনি কথা বহুমুৱাবই লাগিব তাত ইয়াতকৈ কমকৈ লিখিলে নহ'ব কাৰণ মই গুৰুত্বপূৰ্ণ কথা গোটেইখিনি ইয়াত সাঙুৰি লৈছোঁ গতিকে আকৌ এবাৰ দেখাই দিছোঁ কুৱেশ্যনটো এই কুৱেশ্যনটো 2015 চনত আহিছিলে 4 মাৰ্কছৰ কাৰণে নেক্সট 2 নম্বৰ কুৱেশ্যনটো হৈছে সাদৃশ্যমূলক অনুমান আৰু বৈজ্ঞানিক আগমনৰ মাজত থকা দুটা সাদৃশ্য আৰু দুটা বৈসাদৃশ্য উল্লেখ কৰা এই কুৱেশ্যনটো 2016ত আহিছিলে 4 মাৰ্কছৰ কাৰণে 2+2 কে আহিছিলে কাৰণ সাদৃশ্য দুটা লিখিবলৈ কৈছে তাত 2 মাৰ্কছ আৰু দুটা বৈসাদৃশ্য যেহেতু উল্লেখ কৰিবলৈ কৈছে গতিকে তাত আহিছিলে 2 মাৰ্কছ টোটেল 4 মাৰ্কছৰ বাবে আহিছিলে 2016ত এই কুৱেশ্যনটোৰ এনসাৰটো হ'ব বৈজ্ঞানিক আগমন আৰু সাদৃশ্যমূলক অনুমান হৈছে প্ৰকৃত আগমনৰ দুটা প্ৰকাৰ দুয়োটাৰ মাজত কিছুমান সাদৃশ্য আৰু কিছুমান বৈসাদৃশ্য থকা দেখিবলৈ পোৱা যায় এতিয়া আহোঁ প্ৰথম সাদৃশ্যখিনি সাদৃশ্য প্ৰথম সাদৃশ্যটো হৈছে সাদৃশ্যমূলক অনুমান আৰু বৈজ্ঞানিক আগমন উভয়ে প্ৰকৃত আগমন দুয়ো প্ৰকাৰ আগমনতেই আগমনাত্মক জাপ বিদ্যমান এটো প্ৰথম এটা সাদৃশ্য হ'ল নেক্সট 2 নম্বৰ সাদৃশ্যটো হৈছে দুয়ো প্ৰকাৰ আগমনতেই পৰ্যবেক্ষণ বা নিৰীক্ষণৰ প্ৰয়োজন আছে এতিয়া আহোঁ বৈসাদৃশ্য দুটা বৈসাদৃশ্য সাদৃশ্যমূলক অনুমানত এটা বিশেষ ঘটনা বা দৃষ্টান্তৰ পৰা আন এটা বিশেষ দৃষ্টান্ত বা ঘটনালৈ যোৱা হয় আনহাতে বৈজ্ঞানিক আগমনত কিছুমান বিশেষ বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰি এটা যথাৰ্থ সাৰ্বিক বচন প্ৰতিষ্ঠা কৰা হয় দ্বিতীয়টো বৈসাদৃশ্য হৈছে সাদৃশ্যমূলক অনুমান কাৰ্যকাৰণ সম্বন্ধৰ ওপৰত প্ৰতিষ্ঠিত নহয় আনহাতে বৈজ্ঞানিক আগমন কাৰ্যকাৰণ সম্বন্ধৰ ওপৰত প্ৰতিষ্ঠিত আকৌ এবাৰ কুৱেশ্যনটোৰ এনসাৰখিনি দেখাই দিছোঁ থাৰ্ড কুৱেশ্যনটো হৈছে সুসাদৃশ্যানুমান আৰু
কুসাদৃশ্যানুমানৰ মাজত পাৰ্থক্য দেখুওৱা। এই কুৱেশ্যনটো 2017ত আহিছিলে 4 মাৰ্কছৰ কাৰণে। যেতিয়া 4 মাৰ্কছৰ কাৰণে আহিব এটা কুৱেশ্যন, আমি 4টা পইণ্ট কিন্তু দিব লাগিব। পাৰ্থক্য আমি 4টা লিখিব লাগিব। তাতকৈ কম লিখিলে আমি 4 মাৰ্কছ কমপ্লিট নাপাম। এতিয়া উত্তৰটোলৈ আহোঁ। সুসাদৃশ্যানুমান আৰু কুসাদৃশ্যানুমান হৈছে সাদৃশ্যানুমানৰ দুটা প্ৰকাৰ। সুসাদৃশ্যানুমান আৰু দুসাদৃশ্যানুমানৰ মাজত থকা পাৰ্থক্যবোৰ হ'ল, প্ৰথম পাৰ্থক্যটো হৈছে সুসাদৃশ্যানুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্যবোৰ মৌলিক আৰু গুৰুত্বপূৰ্ণ গুণৰ সাদৃশ্য হয়। আনহাতে দুসাদৃশ্যানুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্যবোৰ মৌলিক আৰু গুৰুত্বপূৰ্ণ গুণৰ সাদৃশ্য নহয়। এইটো প্ৰথম পাৰ্থক্য। নেক্সট দ্বিতীয় পাৰ্থক্যটো হৈছে সুসাদৃশ্যানুমানৰ সাদৃশ্য জ্ঞানবোৰ যিহেতু মৌলিক আৰু গুৰুত্বপূৰ্ণ হয়, সেয়েহে সাদৃশ্যানুমানৰ মূল্যায়নৰ ক্ষেত্ৰত সুসাদৃশ্যানুমানৰ বিশেষ অৰিহণা থকা দেখা যায়। আনহাতে দুসাদৃশ্যানুমানত সাদৃশ্য জ্ঞানবোৰ আকস্মিক স্বভাৱৰ হোৱা বাবে সেইবোৰৰ বিশেষ গুৰুত্ব থকা দেখা নাযায়। থাৰ্ড পইণ্টটো হৈছে সুসাদৃশ্যানুমানত যিহেতু দুটা বস্তুৰ মাজৰ সাদৃশ্য থকা গুণসমূহ মৌলিক বা গুৰুত্বপূৰ্ণ হয়, সেয়েহে তাৰ ওপৰত নিৰ্ভৰ কৰি কৰা সাদৃশ্যমূলক অনুমানৰ মূল্য অধিক হয়। অৰ্থাৎ ইয়াৰ সিদ্ধান্তৰ সম্ভাৱ্যতা অধিক হয়। আনহাতে দুসাদৃশ্যানুমানত দুটা বস্তুৰ মাজৰ সাদৃশ্য থকা গুণসমূহ মৌলিক বা গুৰুত্বপূৰ্ণ নহয়, সেয়েহে এনে অনুমানৰ সিদ্ধান্ত অমূলক বা অতি কম সম্ভাৱনাপূৰ্ণ হয়। আকৌ এবাৰ দেখাই দিছোঁ। ফ'ৰ্থ পইণ্টটো আছে লাষ্ট। সুসাদৃশ্যানুমানৰ উদাহৰণৰ ক্ষেত্ৰত দেখা যায় যে অনুমিতি সিদ্ধান্তৰ ক্ষেত্ৰত আনুমানিক গুণটোৰ বৰ্তমানে কোনো কাৰ্যকাৰণ সম্বন্ধ নাথাকিলেও ভৱিষ্যতে এই সম্বন্ধ প্ৰতিষ্ঠাৰ আভাস পোৱা যায়, যিটো দুসাদৃশ্যানুমানৰ উদাহৰণৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। আকৌ এবাৰ এই কুৱেশ্যনটো দেখাই দিছোঁ, এনচাৰটোও দেখাই দিছোঁ। 2017ত আহিছিলে সুসাদৃশ্যানুমান আৰু কুসাদৃশ্যানুমানৰ মাজত পাৰ্থক্য দেখুওৱা। 4 মাৰ্কছৰ কাৰণে আহিছিলে, সেয়েহে 4টা পইণ্ট ইয়াত দিছোঁ। লাষ্ট কুৱেশ্যনটো হৈছে সাদৃশ্যমূলক অনুমানৰ যিকোনো 4টা বৈশিষ্ট্য লিখা। এই কুৱেশ্যনটো 2020ত আহিছিলে 4 মাৰ্কছৰ কাৰণে। ইয়াৰ উত্তৰটো হ'ব সাদৃশ্যমূলক অনুমানৰ 4টা বৈশিষ্ট্য হ'ল, প্ৰথম বৈশিষ্ট্যটো হৈছে সাদৃশ্যানুমান হ'ল এক প্ৰকাৰৰ অসম্পূৰ্ণ অনুমান, কাৰণ ইয়াত এটা বিশেষ দৃষ্টান্তৰ পৰা আন এটা বিশেষ দৃষ্টান্তত উপনীত হোৱা যায়। ইয়াত বিশেষ বিশেষ কিছুমান দৃষ্টান্ত পৰ্যবেক্ষণ কৰি কোনো সামান্য বচন প্ৰতিষ্ঠা কৰা নহয়। এইটো হৈছে প্ৰথমটো বৈশিষ্ট্য। দ্বিতীয় বৈশিষ্ট্যটো হৈছে সাদৃশ্যানুমান দুটা বস্তু বা দৃষ্টান্তৰ মাজত কিছুমান গুণ বা বিষয়ৰ সাদৃশ্যৰ ওপৰত প্ৰতিষ্ঠিত অনুমান, সেয়েহে এই সাদৃশ্যও অসম্পূৰ্ণ সাদৃশ্য। তৃতীয় বৈশিষ্ট্যটো হৈছে সাদৃশ্যানুমান কাৰ্যকাৰণ সম্বন্ধৰ ওপৰত প্ৰতিষ্ঠিত নহয়, সেয়ে ইয়াৰ সিদ্ধান্ত সম্ভাৱনামূলক, নিশ্চিত নহয়।
অৰ্থাৎ সাদৃশ্যানুমানৰ সিদ্ধান্তটো সম্ভাৱনামূলক হয়, নিশ্চিত নহয় বুলিহে কৈছে দেই। এই কথাটো প্ৰায় খেলিমেলিকৈ বুজা হয়। একেবাৰে লাষ্ট বৈশিষ্ট্যটো হৈছে সাদৃশ্যানুমান প্ৰকৃত আগমনৰ এটা প্ৰকাৰ। সেয়েহে প্ৰকৃত আগমনৰ আন আন প্ৰকাৰসমূহৰ দৰে সাদৃশ্যানুমানতো জ্ঞাত বিষয়ৰ পৰা অজ্ঞাত বিষয়লৈ যোৱা হয়। অৰ্থাৎ সাদৃশ্যানুমানতো আগমনৰ মূল লক্ষণ আগমনাত্মক জাপ আছে। আকৌ এবাৰ দেখাই দিছোঁ কুৱেশ্যনটো আৰু এনচাৰটো। এই কুৱেশ্যনটো 2020ত আহিছিলে 4 মাৰ্কছৰ কাৰণে। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদিহে আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে উপকৃত হৈছে তেনেহ'লে নিজৰ বন্ধু বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে আজি পোনপ্ৰথমবাৰৰ বাবে মোৰ এই ভিডিঅ'টো চাই আছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা ৰাখিলোঁ। আৰু আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ লগত জড়িত হৈ থাকিব। ঠিক আছে, আজিলৈ ইমানেই।